গতিকে সেইটো এৰিয়া আমি টোটেল আমি 5,080 বিঘাছত মাটি আমি প্লডুং আৰু লাংকাইজান দুটা মিলি আমি আজি ইলেকশ্যন কৰা আজি আমি টোটেল মানুহ তাত বসবাস কৰিছে প্ৰায় 247 হাউচ। এই গোটেইখিনি এইটো যোৱা বছৰো আমি কৰিছোঁ, আজি 2 বছৰৰ আগতে আমি কৰা হৈছে। কৰাৰ লগে লগে আগতে আছিলে 16,702 আছিলে 16,702 আগৰবাৰ নাই 16,702 আগৰবাৰ আমি ইলেকশ্যন কৰিছোঁ। সেইটো আপোনালোকৰ ৰেকৰ্ড থাকিব। এতিয়া বাকী যিবিলাক আছে 247 হাউচেছ আছে দুটা তেওঁলোকে হাইকোৰ্টত কেছ দিয়া হৈছে। 1,000 ফেমিলিয়ে হাইকোৰ্টত কেছ দিয়া হৈছে। তাৰপিছত হাইকোৰ্ট গোটেইখিনি চাই গোটেইখিনি ৱাৰ্ডিক দিয়াৰ পিছত PIL কেছ দিছে তেওঁলোকৰ গোটেইখিনি দিয়া হৈছে। ফাইনেল ৱাৰ্ডিক যিটো দিয়া হৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফেভাৰ হৈছে সেইটো তেওঁলোকৰ কাৰণে সেইটো ইলেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰো আহিছে তাতে। সেইটো তেওঁলোকৰ হাৰিলে, কেছ দিয়া মানুহবিলাক হাৰিলে। হাৰাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু লগতে আমাৰ এডমিনিষ্ট্ৰেটিভ আমাৰ ডিপুটি কমিশ্যনাৰ ইষ্ট কাৰ্বি আংলং আৰু চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ইষ্ট কাৰ্বি আংলং আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ গোটেই টীমটো আমি একেলগে গৈ আজি 247 হাউচেছ আমি ইলেকশ্যন কৰা ছাকচেছফুল। আমি যিবিলাকৰ বেডখৰ আছে কাৰ্বি আংলঙত, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং যিমানখিনি বেডখৰ আছে সেইবিলাকৰ আমি যিমান পাৰোঁ বৰ্ডাৰ এৰিয়া আমি ক্লিয়াৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু বিশেষকৈ আমি দক্ষ আৰু ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিম। তেখেতে গোটেইখিনি আমাক পৰামৰ্শ দিছে। যিবিলাকৰ ইলিগেল বাংলাদেশী মানুহবিলাক ইয়াত আহি যিটো বসবাস কৰে কাৰ্বি আংলঙৰ মাটি যিটো দখল কৰা যিমানখিনি আছে সেই গোটেইখিনি ইলেকশ্যন কৰিব লাগে বুলি পৰামৰ্শ দিছে। সেইমতে আমি এডমিনিষ্ট্ৰেটিভ আৰু ল এণ্ড অৰ্ডাৰৰ লগত আমি আলাপ আলোচনা কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত টাইমছ এণ্ড এগেইনষ্ট মিটিং কৰাৰ পিছত আমি আজি সিদ্ধান্ত লৈছোঁ। আৰু সকলোৱে আমাক কপাৰেশ্যন কৰিছে। আৰু প্ৰায় মানুহবিলাকৰ নিজে নিজে গুচি গ'ল, কাৰণ তেওঁলোকৰ মাটি নহয় বেডখৰে কৰিছে। গতিকে 100+ ইয়াৰ আগতে গুচি গ'ল। আজি 247 আমি আজি ইলেকশ্যন কৰিছোঁ। কিন্তু বাকীবিলাকতো ইয়াৰ আগত যিবিলাকৰ অফিচাৰ্ছবিলাক গৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী, অফিচাৰ্ছবিলাক SP DC যিবিলাকৰ ছাইডত গৈছে, তেতিয়া তেওঁলোকে গম পাইছে যে আমি ইয়াৰ পৰা যাব লাগে বুলি তেওঁলোকে নিজে নিজে গম পোৱাৰ কাৰণে বাকী 100+ ফেমিলিয়ে ইয়াৰ আগতে গোটেইখিনি ঘৰ চৰ ভাঙি গুচি গ'ল। কিন্তু 247টো আজি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু আমাৰ এডমিনিষ্ট্ৰেটিভ দুটা মিলি আমি গোটেইখিনি ইলেকশ্যন কৰা সক্ষম হৈছোঁ। বাকী আমি প্লডুং আৰু খানবস্তি এতিয়া PIL কেছ চলি আছে। তাতে যিবিলাক ইলেকশ্যন কৰা নাই সেই গোটেইখিনি আমি হাইকোৰ্টৰ যদি আমাক অনুমোদন দিয়াৰ লগে লগে আমি সেই গোটেইখিনিও আমি ইলেকশ্যন কৰিম। প্লডুং আৰু যিবিলাকৰ বাকী আছে তেওঁলোকৰ ক্লেইম কৰিছে যে আমাৰ মাটি পটা আছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা মাটি তেওঁলোকে এলটমেণ্ট আছে বুলি কৈছে। কিন্তু এইটো আমি গোটেইখিনি ৰেকৰ্ড চালোঁ, ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু আমাৰ কাউন্সিলৰ যিমানখিনি ৰেকৰ্ড আছে গোটেইখিনি চালোঁ। তেওঁলোকৰ ইয়াত পটাটো নাই, তেওঁলোকে সেই গোটেইখিনি পটাটো ডুপ্লিকেটৰ পটা। গতিকে সেইটো আমি জিকিম, সেইটো জিকাৰ লগে লগে তাৰ ইলেকশ্যন আমি কৰিম। তাৰপিছত যাতে পাৰ্মানেণ্ট চলিউশ্যন আনিবৰ কাৰণে বৰ্ডাৰ এৰিয়া প্ৰটেকশ্যনৰ স্বাৰ্থত আমি কিছুমানৰ স্কিম লৈ আনিম। আৰু লগতে অনাৰেবল চিফ মিনিষ্টাৰৰ লগত আমি আলাপ আলোচনা কৰিম। তাত কিছুমান পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে আমি তাত আঁচনিবিলাক কিছুমান আমি বহাম। স্পেচিয়েলি যিখিনি বৰ্ডাৰ এৰিয়া গুদাম নহ'লে আমি গাৰ্ডেন চাৰ্ডেন এনেকৈ পাৰ্ক চাৰ্ক আমি ধুনীয়া কৰি বনাম। আৰু প্লডুং এৰিয়া এইখিনিও এতিয়া পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে আমি এতিয়া পিলাৰ আমি পাইলিং জৰিয়তে আমি এইটো কৰিম। সেইটো আমি সিদ্ধান্ত ল'লোঁ। কালি পৰহি বা এইটো বৰ্ডাৰৰ পাইলিংবিলাক আমি কৰিম। যেতিয়া কাৰ্বি আংলঙৰ মাটি 10,434 স্কুৱেৰ কিলোমিটাৰ এবভ সেই গোটেইকেইটি মাটি যিমান পাৰোঁ আমি সেইটো যিবিলাকৰ ইলিগেল